ঘটনাটো তাৰমানে ইফালৰ পৰা সি আহি এই যে ষ্ট্ৰীট ব্ৰেকাৰটো মানে এতিয়া যে নলা খান্দিছে তাতে সি পৰি গৈছে। পৰি যোৱাৰ কাৰণে মই সেই SBI অফিচৰ পৰা সেইখিনিতে আছিলো, দৌৰি আহি তাক মই উঠাব আহিছো। ইয়াক উঠাব আহাতে সি মোক কোনো কথা ফুটা নাই, ডাইৰেক্ট মাৰিছে মোক। মোৰ কোনো দোষ নাই, তাক মই বেয়াকে কোৱা নাই, কাৰো লগত হেৰি কোৱা নাই। মই একো টাচ কৰা নাই। আৰু বেলেগ দুটামান ল'ৰা আছে, সিহঁতক উঠাব বিচাৰোতে ই মোক হঠাৎ টাচ কৰি দিলে। মই টাচ কৰিলে চকুটো অন ডিউটিত আছো মই। এতিয়া মোৰ 10টালৈকে ডিউটি আছে। ইয়াতে দুখ পাইছো মই, ইয়াতে চকুত মাৰিছে মই, পুৰা মাৰিছে, সি খুচিয়াইছে মুখে ঠুকে। কাৰণ মইতো এটা বেয়া কোৱা নাই তাক। ঘটনাটো তাৰমানে ইফালৰ পৰা সি আহি এই যে ষ্ট্ৰীট ব্ৰেকাৰটো মানে এতিয়া যে নলা খান্দিছে তাতে সি পৰি গৈছে। পৰি যোৱাৰ কাৰণে মই সেই SBI অফিচৰ পৰা সেইখিনিতে আছিলো, দৌৰি আহি তাক মই উঠাব আহিছো। ইয়াক উঠাব আহাতে সি মোক কোনো কথা ফুটা নাই, ডাইৰেক্ট মাৰিছে মোক। মোৰ কোনো দোষ নাই, তাক মই বেয়াকে কোৱা নাই, কাৰো লগত হেৰি কোৱা নাই। মই একো টাচ কৰা নাই। আৰু বেলেগ দুটামান ল'ৰা আছে, সিহঁতক উঠাব বিচাৰোতে ই মোক হঠাৎ টাচ কৰি দিলে। মই টাচ কৰিলে চকুটো অন ডিউটিত আছো মই। এতিয়া মোৰ 10টালৈকে ডিউটি আছে। ইয়াতে দুখ পাইছো মই, ইয়াতে চকুত মাৰিছে মই, পুৰা মাৰিছে, সি খুচিয়াইছে মুখে ঠুকে। কাৰণ মইতো এটা বেয়া কোৱা নাই তাক। ঘটনাটো তাৰমানে ইফালৰ পৰা সি আহি এই যে ষ্ট্ৰীট ব্ৰেকাৰটো মানে এতিয়া যে নলা খান্দিছে তাতে সি পৰি গৈছে। পৰি যোৱাৰ কাৰণে মই সেই SBI অফিচৰ পৰা সেইখিনিতে আছিলো, দৌৰি আহি তাক মই উঠাব আহিছো। ইয়াক উঠাব আহাতে সি মোক কোনো কথা ফুটা নাই, ডাইৰেক্ট মাৰিছে মোক। মোৰ কোনো দোষ নাই, তাক মই বেয়াকে কোৱা নাই, কাৰো লগত হেৰি কোৱা নাই। মই একো টাচ কৰা নাই। আৰু বেলেগ দুটামান ল'ৰা আছে, সিহঁতক উঠাব বিচাৰোতে ই মোক হঠাৎ টাচ কৰি দিলে। মই টাচ কৰিলে চকুটো অন ডিউটিত আছো মই। এতিয়া মোৰ 10টালৈকে ডিউটি আছে। ইয়াতে দুখ পাইছো মই, ইয়াতে চকুত মাৰিছে মই, পুৰা মাৰিছে, সি খুচিয়াইছে মুখে ঠুকে। কাৰণ মইতো এটা বেয়া কোৱা নাই তাক।